সাংবাদিক বন্ধুসকল, আমি বিজিনি UPPL দলৰ ৰাজবংশী নেতাসকল 6 জনগোষ্ঠীক লৈ আজি প্ৰমোদ বড়োৰ যিটো মন্তব্য আগবঢ়াইছে, এই মন্তব্যত আমি দলৰ ৰাজনৈতিক নেতাসকলে আমি সন্তুষ্ট হ'ব পৰা নাই। যাৰ কাৰণে আজি আমি সকলোৱে দলে বলে জাতিৰ স্বাৰ্থত আমি আজি দল ত্যাগ কৰিবলৈ ওলাইছোঁ। আৰু মই আহ্বান জনাম, আগন্তুক দিনবিলাকত ৰৈ যোৱা আমাৰ কৰ্মীসকল, যিসকল কৰ্মীসকল এতিয়াও ওলাই অহা নাই, তেওঁলোকক ওলাই আহিবলৈ মই আহ্বান জনাম। কি কৈছে? আমাৰ লগত এতিয়া 25 জন আছে আৰু হয়তো এতিয়ালৈকে আমাৰ বহুতজনে ইয়াত আজি মিটিঙত উপস্থিত হ'ব পৰা নাই, আজি এই অনুষ্ঠানত উপস্থিত হ'ব পৰা নাই। আগন্তুক দিনবিলাকত তেওঁলোকে হয়তো ব্যক্তিগতভাৱে তেওঁলোকে পদত্যাগ কৰিব। ডাটাখিনি UPPL দলৰ বিজিনি ডিষ্ট্ৰিক্ট, যিটো আমাৰ বিজিনি ডিষ্ট্ৰিক্টত আপোনাৰ 3টা সমষ্টি আছে। এই 3টা সমষ্টিৰ গোটেইখিনি মানে ইতিমধ্যে আহিছে, হয়তো আৰু 2-3 জন আছে, তেওঁলোকে ওলাই আহিব।